মই ইয়াত আহিছোঁ আমাৰ তাৰা মোহন মণ্ডলৰ ঘৰত যোৱাকালি 4টা বজাত হাতী আহি পেলাই হাতীয়ে তেখেতক মাৰি পেলালে আৰু পৰিয়ালক খবৰ ল'ব আহিছোঁ আৰু ইয়াত এইকেইদিন চেঁচাপানী ইফালেদি খাৰকেলা খৈৰাণী পাৰ্কিজুলি অবয়াপুৰ দাৰাংগাপাৰ হাতীৰ সন্ত্ৰাস চলি আছে দিনে ৰাতি চলি আছে সদায় মানে হাতীৰ যেটো উৎপাত মানুহ থাকিব পৰা মানে বহুত কষ্ট হৈছে তো মই আহিছোঁ খবৰ ল'বলৈ ইয়াত মানে পৰিয়ালবৰ্গক মই আহি খবৰ ল'লোঁ এইখিনি এই হাতীটো হাতী আহাটো প্ৰটেকশ্যন কৰিবলৈ কিবা ব্যৱস্থা আছে নে ইয়াত এটা হাতী আছে অকলে ঘূৰে এই হাতী মানে বহু মানুহ মাৰিলে 2024 আৰু 25 বৰ্ষত এই এটা হাতীয়ে কমসে কম 20-22 জন মানুহ মাৰিলে এই হাতী এটাতো ব্যৱস্থা ল'ব লাগে মই এটোই মানে সৰকাৰৰ লগত কথা পাতিম আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক আগতেও জনাইছোঁ আজিও জনাম যে এটা হাতীটো ব্যৱস্থা ল'ব লাগে এই হাতী এটা হাতী ইফালৰ পৰা ইফাল মানুহ মাৰি আছে কালি হাতী মানুহৰ সংঘাতৰ তো মানে দুপৰীয়া 2টা বজাত 3জন মানুহক মানে আহত হৈছে 2জন অলপ কম দুখ পাইছে এজন বেছিকৈ দুখ পাইছে ভৰিত ভাঙছে আৰু সেইজনে জিএমচিত আছে কি নাম আছিল আশিস মণ্ডল সঞ্জয় দাস আৰু এজন বিজয় সূত্ৰধৰ আৰু 3জন আৰু সন্ধিয়া টাইমত এজনক মাৰছে এইটো পাৰ্কিত লোৱা হৈছিল এজন মানুহ নাই আমি তাৰে ঘৰত ৰখি আছোঁ কি নাম হৈছে তাৰা মোহন মণ্ডল হাতীটো ঝাগ আছিল না এটা আছিল এটাই আছিল এটাই হাতী আছিল বহুত মস্ত ডাঙৰ আছিল তো আমি এতিয়া আমাৰ মাজত বিজিত ছাৰ আহিছে আমি এইখিনি ৰিকুৱেষ্ট কৰিব খুজিছোঁ চৰকাৰক যে আমি হাতী মানুহৰ সংঘাতক আমাৰ অলপ ৰক্ষা কৰিব লাগে কালি দুপৰীয়া 2টা বজাত হাতী আহিছে আমি ঘৰত থাকিব পৰা নাই মোৰ সৰু বাচ্চা আছে সৰু বাচ্চালৈ বেলেগৰ ঘৰতে আছিলোঁ আৰু সন্ধিয়া টাইমত আহিছে আৰু মানুহৰ হুলস্থুল আৰু আমাৰ মানে মোৰ এটা অনুৰোধ মানে চৰকাৰে এটা কিবা ব্যৱস্থা ল'ব লাগে আৰু কিবা আমাৰ এইফালে পূৰা আন্ধাৰ হৈ থাকে হাতী আহিলে গম নাপাওঁ তো সেইকাৰণে আমাৰ পোষ্টবিলাকত লাইটৰ ব্যৱস্থা ৰাস্তাত লাইটৰ ব্যৱস্থা কৰিব লাগে এইখিনি কৈ মই আমি যাই আছিলোঁ ইফালেদি ফুৰিব চ' 3জন আছিলোঁ পিছত এজনতো মানে সি বাচিছে আৰু আমাকতো পূৰা একদম খুন্দাই কিনে পেলাই দিছে চ' আৰু এজনৰতো ভৰিত পূৰা ছটকাই দিছে ইয়াতে কি নাম আছিল তেখেতৰ আশিস মণ্ডল আৰু তোমাৰ সঞ্জয় দাস আৰু একজনটো বিজয় সূত্ৰধৰ কিমান মান টাইমত 2:30 মানত হাতীটো ঝাগ আছিল না এটাই আছিল পূৰা আক্ৰমণ কৰিছে আৰু কোনখিনি হৈছে জাগাটো ইয়াতে আগত লোকেশ্যনটো নাজানো মই কিবা কয় আপোনাৰ গাঁৱতে হয় জীৱন ৰক্ষা ৰক্ষা পালোঁ কিন্তু আহতৰ কিবাকৈ আৰু বাচি আহিছে আৰু ট্ৰিটমেণ্ট কৰা হৈছে ট্ৰিটমেণ্ট